নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা ইণ্টাৰেষ্টিং বুকৰ ৰিভিউ কৰিবলৈ ওলাইছোঁ যাৰ নাম হ'ল ইকিগাই। ইয়াৰ অথৰ হৈছে ফ্ৰেন্সিছ মিৰাল আৰু হেক্টৰ গাৰ্চিয়া। দিছ বুক ইজ এবাউট জাপানিজ চিক্ৰেট অফ লং এণ্ড হেপী লাইফ। জাপানিজসকলে বিশ্বাস কৰে যে আমাৰ লাইফৰ সকলোৰে এটা ইকিগাই অৰ্থাৎ এটা লাইফ গ'ল থাকে। ইকিগাই হৈছে জাপানিজ কনচেপ্ট যাৰ অৰ্থ হ'ল সদায় ব্যস্ত থকাৰ আনন্দ, দ্য হেপিনেছ অফ বিইং বিজি। ইকিগাই মানে আমাৰ জীয়াই থকাৰ উদ্দেশ্য। ইকিগাই মানে পাৰ্পছ অফ বিইং। অথৰৰ মতে যদি আপুনি নিজৰ লাইফৰ ইকিগাই বিচাৰিব খোজে তেতিয়াহ'লে আপুনি নিজকে 4টা কুৱেশ্যন কৰিব লাগিব। ফাৰ্ষ্ট, হোৱাট ডু ইউ লাভ? আপুনি কি কাম কৰি ভাল পায়? ছেকেণ্ড, হোৱাট ডু ইউ গুড এট? আপুনি কি কামত পাৰ্গত? থাৰ্ড, ফৰ হোৱাট ইউ উইল গেট পেইড? আপুনি কি কামৰ কাৰণে পইচা পাব? এণ্ড ফ'ৰ্থ, হোৱাট দ্য ৱৰ্ল্ড নিড? এই পৃথিৱীখনক কিহৰ প্ৰয়োজন? আৰু আপুনি যদি এই আটাইকেইটা বস্তু এটাতে পায়, অৰ্থাৎ আপুনি যি কাম কৰি ভাল পায় সেই কামত যদি আপুনি পাৰ্গত আৰু সেই কামৰ কাৰণে যদি আপুনি পইচা পায় আৰু সেই কামটো যদি পৃথিৱীৰ কাৰণেও প্ৰয়োজনীয়, তেতিয়াহ'লে সেইটো হ'ব আপোনাৰ ইকিগাই। কিতাপখনত অথৰ দুজনে জাপানৰ অকিনাৱা আইলেণ্ডৰ অকিমি নামৰ এখন গাঁৱৰ কথা লিখিছে। এই অকিমি গাঁওখনে পৃথিৱীৰ সকলোতকৈ বেছি বছৰ জীয়াই থকা মানুহৰ ৰেকৰ্ড হোল্ড কৰি আছে। অকিমি গাঁৱৰ মানুহখিনিয়ে লং এণ্ড হেপী লাইফ স্পেণ্ড কৰিব পাৰে কিয়নো তেওঁলোকে তেওঁলোকৰ সামাজিক জীৱনত ইকিগাইৰ কনচেপ্টটো সম্পূৰ্ণৰূপে এডপ্ট কৰিছে। ইকিগাইক যদি আমি আমাৰ লাইফৰ এটা পাৰ্ট হিচাপে লওঁ তেতিয়াহ'লে আমি এটা মিনিংফুল লাইফ স্পেণ্ড কৰিব পাৰিম। জাপানিজসকলৰ মাজত ৰিটায়াৰমেণ্ট নামৰ কোনো কনচেপ্টেই নাই। দে নেভাৰ ৰিটায়াৰ্ড। তেওঁলোকে সেইটো কামেই কৰে যি কাম কৰি তেওঁলোকে ভাল পায় আৰু সেই কাম তেওঁলোকে জীৱনৰ শেষ পৰ্যায় পৰ্যন্ত কৰি থাকে। জাপানিজসকলৰ লং এণ্ড হেপী লাইফৰ কিছুমান চিক্ৰেটৰ কথা কিতাপখনত দিয়া আছে। তাৰে ফাৰ্ষ্ট চিক্ৰেটটো হৈছে এইসকল লোকে নিজৰ ইকিগাইৰ কাৰণে কাম কৰে, অৰ্থাৎ তেওঁলোকে নিজৰ জীৱনৰ উদ্দেশ্যক আগত ৰাখি কামসমূহ কৰি যায়। ছেকেণ্ড চিক্ৰেটটো হৈছে গোয়িং উইথ দ্য ফ্ল'। আমি ডে টু ডে লাইফত কিমান চিন্তা কৰি থাকোঁ, পাষ্টক লৈ ৰিগ্ৰেট, প্ৰেজেণ্টক লৈ টেনশ্যন আৰু ফিউচাৰক লৈ এজাম্পশ্যনছ। কিন্তু লং এণ্ড হেপী লাইফ স্পেণ্ড কৰা অকিমি গাঁৱৰ এই মানুহখিনিয়ে জীৱনক লৈ চিন্তা কৰি থকাৰ পৰিৱৰ্তে যিটো গতিত জীৱনটো চলি আছে সেই গতিতে চলি থাকিবলৈ এৰি দিয়ে। থাৰ্ড চিক্ৰেটটো হৈছে ক্ৰিয়েট এ ষ্ট্ৰং বণ্ড উইথ পিপল। নিজৰ আপোন মানুহখিনিৰ লগত মনৰ কথা পাতিলে মনটো পাতল লাগে, ষ্ট্ৰেছ লেভেল ৰিডিউচ হয়, যিয়ে আমাক এটা লং এণ্ড হেপী লাইফ স্পেণ্ড কৰাত হেল্প কৰে। এণ্ড ফ'ৰ্থ চিক্ৰেট ইজ অলৱেজ ষ্টে এক্টিভ। হাই ইণ্টেনচিটি ৱৰ্কআউট কৰাৰ পৰিৱৰ্তে কাম এণ্ড ৰিলেক্সিং এক্সাৰচাইজ লাইক য়োগা কৰিবলৈ কিতাপখনত এডভাইচ কৰিছে। ফিফ্থ চিক্ৰেটটো হৈছে ইট ইনাফ ছ' ইউৰ ষ্টমাক ইজ ফুল ফৰ এৰাউণ্ড 80%। অৰ্থাৎ পেট ভৰাই খোৱাৰ পৰিৱৰ্তে আমি 80% পেট ভৰাকৈহে খাব লাগে। ইয়াৰ বহুতো চাইণ্টিফিক ৰিজনছ আছে যিবোৰ কিতাপখন পঢ়িলে আপোনালোকে বুজি পাব। এই কিতাপখন সৰু যদিও বহুতো ইনফৰ্মেশ্যনেৰে ভৰি আছে। আমাৰ সকলোৰে লাইফত এটা পাৰ্পছ আছে। যদি কোনোবাই নিজৰ লাইফৰ ইকিগাই বিচাৰি পোৱা নাই বা বিচাৰিয়ে আছে, তেওঁলোকে এই কিতাপখন পঢ়ি নিজৰ বহুতো কুৱেশ্যনৰ আনচাৰ্ছ পাব পাৰিব আৰু বাকীসকলেও জাপানিজসকলৰ লাইফষ্টাইলৰ পৰা বহু কথা নিজৰ লাইফত এপ্লাই কৰি নিজৰ লাইফটোক এটা মিনিংফুল লাইফ কৰিব পাৰিব। মই ইউজুৱেলি ছেল্ফ হেল্প টাইপৰ বুকবোৰ পঢ়ি ভাল নাপাওঁ। নাজানো কিয় মোৰ এনেকুৱা টাইপৰ কিতাপবোৰ ইমান ভাল নালাগে। বাট দিছ বুক ইজ ট্ৰেণ্ডিং এভৰিৱেৰ। চ' কিনো আছে কিতাপখনত বুলি পঢ়িবলৈ ধৰিলোঁ আৰু মই পঢ়ি কেনেকুৱা পালোঁ তাকে এই ৰিভিউটোৰ জৰিয়তে আপোনালোককো জনালোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ কথাখিনি শুনি ভাল পালে। কিতাপখন যিহেতু বিভিন্ন ভাষাত ট্ৰান্সলেট হৈছে সেয়েহে আপোনালোকে হিন্দী, ইংলিছ যিহতে কমফৰ্টেবল হয় সেই ভাষাতে কিতাপখন পঢ়িব পাৰে। আপোনালোকৰ সুবিধাৰ কাৰণে কিতাপখনৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, য'ৰ পৰা আপোনালোকে কিতাপখন কিনক আৰু পঢ়ক এণ্ড ফাইণ্ড ইয়ৰ ইকিগাই। থেংক ইউ।